ঐ কণ্টক টিভিয়ে চাই থাকিবি নে কাইলৈ যোৱা কথাটো ডিছকাছ কৰিবি। মই সঁচাকে ছোৱালী চাই ভাগৰি পৰিছো আৰু দেই। এইবাৰ অকল তোৰ আশাতহে মই যাবলৈ ওলাইছো। মোৰ দেখিছ নহয় চুলি দাড়ি আৰু এইবোৰ শেষ হৈ গৈছেগে আৰু টপা হৈ গলোগে চাই আৰু এইবাৰ তই আৰু কোনোমতে মোক আৰু এই বিয়াখন হোৱাই দে আৰু দেই। এ বিমল দা আপুনি মিছাতে টেনচন লৈ আছো। কিহৰনো ইমান টেনচন হে? চুলিকেইডালহে গৈছে কিবা, ইমান টেনচন ল'বলগীয়া একো নাই নহয়। আপোনাৰ এটা 10 মূৰত চাকৰি আছে। এই সকলোৱেতো টপা আংকুলক ভাল নাপায় নহয়। তই চাচোন মই এই টপা মূৰটো লৈ কেনেকে যাম বাৰু। সকলো ক্ষেত্ৰতে চাকৰিটোৰ কথা নানিবি অ' কণ্টক। এ বিমল দা ময়ো কম টেঙৰ নহয় অ'। মই যেতিয়া ছোৱালী বাপেকক আপোনাৰ ফটো দিছিলো তেতিয়াতো আপোনাৰ এই অৱস্থাৰ ফটো দিয়া নাই। আপোনাৰ 25 বছৰ আগৰ ফটো দিছিলো, তেতিয়া কি সফল ডেকা আছিলে আপুনি। আপুনি একদম আমিৰ খানৰ লগত মিলি যায় আৰু দেই। কণ্টক কথাটো শুনি বৰ পৰম সন্তোষ পালো দেই। তই যে মোক এটলিষ্ট আমিৰ খানৰ লগত মিলে বুলি কলি। এতিয়া কিন্তু চিন্তাটো হৈছে মোৰ এই অৱস্থাটো দেখি মোক জানো একচেপ্ট কৰিব ছোৱালী ঘৰৰ মানুহে। এই বিমল দা মই থাকোতে বাৰু আপুনি টেনচন ল'ব লাগে নে হে? মই আৰু খুৰাদেউ মিলি কাইলৈ যাম, গৈ পেলাই আৰু বিয়াখন ফিক্স কৰি থৈ আহিম। কম যে বিমল দা এই চাকৰিৰ কাৰণে আহিব নোৱাৰিলে। আৰু আপুনি পিছত যেতিয়া দৰা হৈ যাব চুলি একোচা আনি দিম। ইমান চুলি পোৱা যায় লগাবলৈ আজিকালি, কিহৰনো টেনচন কৰিব লাগে। আৰু আপুনি আৰু নাকটোতো আৰু ৰুমাল এখনে ঢাকিহে ৰাখিব। হাঁহিবলগীয়াও কোনো কথা নাই বা আপোনাৰ লাজো নালাগে, হয় নহয়? হয় বাৰু, তই ঠিকেই কৈছ দে। তোৰ ওপৰতে আশা আৰু তই কিবা কৰি মোৰ এইবাৰ এটলিষ্ট বিয়াখন হোৱাই দে অ' কণ্টক। হৈ যাব বিমল দা। আৰু কিনো আৰু এতিয়া কথা পাতিয়ে থাকে নে আৰু কিবা মোৰ পেটৰ কথা নুসুধে নি আৰু ভোকটো লাগি আহিছে আৰু। ব'ল তেন্তে খাওঁগে বৈ। আজি আমাৰ ঘৰত একো ৰন্ধা নাই অ', ৰেষ্টুৰেণ্টতে খাওঁগে আৰু। তই কি খাৱ খাই লবি বাৰু বৈ। ঠিক আছে বিমল দা, ভালেই হ'ব দিয়ক। ৰহ তেন্তে মই সাউতকে ওলাই লওঁগে আৰু। এই টপা বিমলটোক আৰু এনেদৰে আৰু যেনে তেনে মই বস্তু সৰকাই থাকিব লাগিব আৰু দেই। টপা বিমল চালা বিয়া পাতিবলৈ আহ চালা। ডিয়াৰ ফ্ৰেণ্ডছ, কাইলৈ আমি বিমল দাৰ ছোৱালী চাবলৈ যাম। কি কি দশা হয় চাবচোন দেই। আৰু যদি ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। Thank you so much.